কেনেকুৱা লাগিছে? বিৰাট মজা মজা। তেতিয়া আকৌ এবাৰ বিয়া পাতক, আকৌ খাম। अरे कहना क्या चाहते हो? আজি বন্ধু মেঘনা চেত্ৰীৰ বিয়ালৈ ইনভাইট কৰাৰ কাৰণে মই সপৰিয়ালে বিয়াঘৰত উপস্থিত হ'লোঁ। এই ভিডিঅ'টো বনোৱাৰ কোনো প্লেন নাছিলে, কিন্তু যেতিয়া মই বন্ধুসকলক লগ পালোঁ, আপুনি জেপৰ পৰা মোবাইলটো উলিয়াই ভিডিঅ' এটা বনাবৰ কাৰণে প্ৰস্তুত হ'লোঁ। স্মৃতি হিচাপে ইউটিউবতে ৰাখি দিওঁ বুলি ভাবিলোঁ। বহুত দিনৰ মই লগ পাইছোঁ আমাৰ হেঞ্চুৱা দা। ভাল ন? মজা মজা মজা। এইজন হ'ল মোৰ বন্ধু বিকাশ হেঞ্চুৱা। ইয়াক মই পানীগাঁৱতে লগ পাইছিলোঁ। বহুত ভাল বন্ধু হয় মোৰ। আমি ভিতৰত সোমাই গ'লোঁ বিয়া ঘৰলৈ, সকলোৱে মিলি বিয়া ঘৰত। এইজনে হ'ল আজিৰ দৰা মেঘনা চেত্ৰী। আমি একেলগে চেলফি উঠিলোঁ। বিয়াত আহি যাতে সুখৰ হওক আৰু আনন্দময় হওক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। লগতে মৰম দিলোঁ, অকণমান হাঁহি ফূৰ্তি ধেমালি কৰিলোঁ আমি গোটেইখিনি মিলি। এয়া দৰা আৰু কইনা। যিহেতু বন্ধুজন এজন বেংক কৰ্মচাৰী হয়, গোটেই বেংকৰ ষ্টাফে আহিছিলে আশীৰ্বাদ দিবলৈ। বিয়াত আছো দেই, চেতি বিয়াত আছো। আমাৰ ছাৰ আছে বছ, এয়া প্ৰিয়বত, এইফালে আমাৰ দাস ছাৰ, এয়া আমাৰ ভাইটি। আৰু এইটো মেইন মানুহ আমাৰ খেন খাই, সেইটো টেকেলি পেট কমাই দিছে, পেট কমাই দিছে দেই, নহ'ব পেট কমাই দিছে। ভিডিঅ'টো কেতিয়া পাম? এবাৰ খাই দিয়ক ছাৰ। কেনেকুৱা লাগিছে? বিৰাট মজা মজা। তেতিয়া আকৌ এবাৰ বিয়া পাতক, আকৌ খাম। হয় নহয় বাৰু? আমাৰ চাওক দাস চাওক, খানা মজা, খানা মজা। আমাৰ ছাৰ আছে ন, ছাৰে খালে ন? ইউটিউবত ওলাব।
Berkurba, berkurba, berkurba.